এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কেইদিনমান আচলতে ভিডিঅ' দিবই পৰা নাই, বিশেষ কাম এটাত লাগি থকাৰ কাৰণে ভিডিঅ' দিবলৈ হোৱাই নাই। আৰু এখন এক্সেণ্ট আহিলে আজি ৰেড কালাৰ 2014 মডেল এক্সেণ্টৰ এছ মডেলটো হয়, মানে ছেকেণ্ড অপটো হয়। খুব ধুনীয়া হৈছে গাড়ী, ইনবিল্ট মিউজিক ছিষ্টেম আদি কৰি আপোনাৰ গোটেইখিনি ফিচাৰ্ছ আছে, চলাবলৈও মজা হৈ আছে। আৰু অকণমান দেখুৱাই দিছোঁ গাড়ীখন। একচুৱেলি মই আনিয়ে আছোঁ বাৰু, মই অকণ আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে, আহি আছোঁ। গাড়ী মানে একদম মজা হৈ আছে, নিজৰ কাৰণে যদি কোনোবাই লওঁ বুলি কয় ল'ব পাৰিব। আৰু মাইলেজ দেখুৱাই আছে আপোনাৰ, এতিয়া বৰ্তমান মাইলেজ দেখুৱাই আছে গাড়ীখনে 19। মই অকণ জুম কৰি পেলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাব। এতিয়া আপোনাৰ 19 দেখাই আছে, এয়া দেখিছে মিটাৰত। মাইলেজটো এতিয়া পূৰা 19 দি আছে, মানে ধুনীয়া। আৰু ৰাস্তাত আপোনাৰ 19 দিলে কি লাগে, 19টো আমাক নালাগে বাৰু, আমাক 17 মেক্সিমাম হ'ব লাগে, তেতিয়া মানে সকলোৱে ভাল। আৰু বিশেষকৈ তেলটোৰ কাৰণে ভিতৰৰ পৰা দেখুৱাই দিছোঁ গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যন দেখিছেনে। মানে নিজলৈ লওঁ বুলি ক'লে একদম মজা গাড়ী, আৰু খুব ধুনীয়া হৈ আছে গাড়ী। আৰু চলিছে মই কিলোমিটাৰটো দেখুৱাই দিছোঁ আপোনালোকক। গাড়ীখন চলিছে আপোনাৰ 56,000। খুব মজা হৈ আছে, নিজৰ কাৰণে কোনোবাই লওঁ বুলি ক'লে ল'ব পাৰিব। গিয়াৰ চিয়াৰবোৰ স্মুথ, এইফালে ইনবিল্ট মিউজিক ছিষ্টেম আছে লগত, আৰু ইনবিল্ট আছে লগত, সেইটো প্ৰব্লেম নাই। আপোনাৰ মিউজিক ছিষ্টেম চাউণ্ড কোৱালিটি ধুনীয়া পাব, বহুত ধুনীয়া। আৰু এইফালে আপোনাৰ ষ্টেৰিং কণ্ট্ৰল আছে, এইফালে আপোনাৰ অট'মেটিক ছাইড মিৰৰ এডজাষ্টাৰ, এইফালে আপোনাৰ মিৰৰ এডজাষ্টিং, এইফালে আপোনাৰ লক আনলক, আৰু এইফালে গ্লাছ লক, এইফালে 4খন পাৱাৰ উইণ্ডো আছে, গোটেইখিনি আছে। আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব গাড়ীখন। মই অকণমান দেখুৱাই দিছোঁ। লুকটো দেখিছে এনেকুৱা, সৰু এটা স্ক্ৰেচ এটা দুটা আছে, বেছি নাই বাৰু। সেইটো খুব মজা হৈ আছে। আৰু ফ্ৰণ্টৰ চকাৰ কোনোবা এটা কেলিভাৰ পিন গৈ আছে, সেইটো বেছি দাম নহয়, সেইটো আপোনালোকে ধুনীয়াকৈ নিজে লগাই ল'ব পাৰিব, লগাওঁ বুলি ক'লে। কালাৰটো যিহেতুকে ৰ'দত আছে, পূৰা তেৰতেৰাই আছে। তেনেকুৱা যেনেকুৱা বেছি উজ্জ্বল ৰঙা দেখিছে, তেনেকুৱা ইমান ৰঙাও নহয়। বাকী লুকটো দেখিছে আপোনালোকে, খুব ধুনীয়া, তেনেকৈ স্ক্ৰেচ নাই। মই গোটেই ভিউটো দেখাই দিছোঁ আপোনালোকক। বাকী ছিট কভাৰ খুব মজা হৈ আছে। ছিট কভাৰ দেখিছে, এইফালে হোৱাইট কালাৰ মজা হৈ আছে, মানে কম্বিনেশ্যনটো বহুত ধুনীয়া হৈ আছে। এইফালে বেকত AC আছে। আৰু মাইলেজটো আচলতে খুব ভাল, মাইলেজটো আপোনাৰ 18 মান দেখুৱায় মাইলেজ। হাইৱেতটো আপোনাৰ একদম পূৰা 18 মান মাইলেজ দেখুৱায় ধুনীয়াকৈ। বাকী ইমানটোৱে আছে। আৰু গাড়ী এখন আচলতে নিজৰ কাৰণে যদি কোনোবাই লওঁ বুলি ভাবে, একদম মজা গাড়ী, ধুনীয়াকৈ ল'ব পাৰিব। মই অকণমান দেখুৱাই দিছোঁ। এইফালে ডেকিটো আছে, ডেকি এইফালে দেখিছে। এইফালে টায়াৰটো দেখুৱাই দিছোঁ মই অলপ, টায়াৰ অলমষ্ট নতুন। আৰু স্পেয়াৰটো মানে ইউজেই হোৱা নাই। স্পেয়াৰটো ইউজ হোৱা নাই মানে কি, সলাব পাৰে, কিন্তু স্পেয়াৰটো ইউজ কৰা নাই। স্পেয়াৰটো মজা হৈ আছে, একেবাৰে ব্ৰেণ্ড নিউ নিচিনা হৈ আছে। গোটেইকেইটা টায়াৰে আচলতে একদম মাইণ্ড কণ্ডিশ্যন হৈ আছে। গতিকে আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব। 2014 মডেলৰ গাড়ী, 2014 পেট্ৰল। আৰু যদি আপোনালোকে লওঁ বুলি ভাবে, মোৰ লগত কণ্টেক্ট কৰিব। গাড়ীখন আচলতে খুবেই ধুনীয়া কণ্ডিশ্যনত আছে। কৰিব লগা কাম তেনেকৈ বিশেষকৈ একো নাই বাৰু। গাড়ী এনেই মোটামুটি গাড়ী একদম মজা হৈ আছে, একো নায়েই। মানে কেলিভাৰ পিনটো লগাওঁ বুলি ক'লে লগাব পাৰিব, আৰু সেইটো লগালেও হয় বাৰু। কাৰণ অতি বেয়া ৰাস্তাতহে অলপমান চাউণ্ড দিয়ে, ইমান চাউণ্ড নহয়। হাইৱেত গ'লে আপোনালোকে গম নাপাব। আৰু বাকী আপোনালোকে জনা। আৰু ফাইনেলি আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো ডিটেইলছত। যিহেতু গাড়ীখন মই লৈছিলোঁ, ধোৱা মেলা নাছিলোঁ, ৱাশ্বিঙত দিয়া নাছিলোঁ, এতিয়া ধুনীয়াকৈ চব কৰা মেলা হৈ গ'ল। আৰু এতিয়া প্ৰাইচটো কথালৈ আহোঁ, প্ৰাইচটো মই ৰাখিছোঁ এইখন গাড়ী 2,70,000 টকা। আৰু কিবা এটা কমাই দিম বাৰু, কিবা এটা মিলাই মেলি কৰি দিম, নেগচিয়েবল হ'ব। খুব বেছিও নহ'ব, কিন্তু কিবা এটা মিলাই দিম, মানে মই আপোনালোকে ল'ব পৰাকৈ ধুনীয়াকৈ মিলাই দিম। আৰু 2014 চনৰ গাড়ী, পেট্ৰল ইঞ্জিন, চিল ইঞ্জিন আছে, আজিলৈকে খোলা নাই। আৰু যদি আপোনালোকে কোনোবাই লওঁ বুলি ভাবে, তেতিয়াহ'লে মোৰ লগত সোনকালে যোগাযোগ কৰক। আৰু যদি কোনোবাই বুকিং কৰোঁ বুলি ভাবে, তেতিয়া বুকিং আপোনালোকে কৰিব পাৰিব। আৰু যোনে মোৰ নতুনকৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন ভিডিঅ'বোৰ আগলৈ পাই থাকিব। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। তো আজিলৈ বাই বাই।